সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি 4 আগষ্ট 2021 চন, অসমীয়া লেখাৰে 18 শাওন। আশা কৰিছোঁ সকলো ভালেই আছে। যি কি নহওক, উপন্যাস পাঠ অনুষ্ঠানটিত আমি পৰিপাৰ্বিনৰ শব্দৰ এলজোলামবোৰ নৰিতলৈ বুলি এই উপন্যাসখন কালিলৈকে ছায়াৰ 3খন চিঠি আমি পঢ়িলোঁ। এতিয়া ছায়াই নৰিতলৈ লিখা 4 নম্বৰ চিঠিখন পঢ়িব লৈছোঁ। আহকচোন 4 নম্বৰ চিঠিখনত ছায়া কি লিখিছে শুনো। নৈৰিত তোমালৈ বুলি চফটীয়া ৰিজু দেহাতিলৈ বৰ হেঁপাহ জাগে কেতিয়াবা। এই যেন দৌৰ মাৰি বুকুত সোমামগৈ, ভুকুৱাই ভুকুৱাই সুধিম কলৈ গৈছিলা, কিয় গৈছিলা, আহিবা এবাৰ, চাই যাবাহি কেনেকৈ উকলি মুকলিকৈ নিচুকাওঁ মোৰ অবুজ হৃদয়। বহুত কথা যে ক'বলৈ থাকি গ'ল, বহুত কথা সুধিবলৈও থাকি গ'ল। ফাইনেল পৰীক্ষাৰ কেইদিনমানৰ আগৰ কথা। তোমাক লগ পোৱা দ্বিতীয়টো দিন। অফ পিৰিয়ডত লাইব্ৰেৰী খুচৰি থকাৰ সময়তে তুমি সোমাই আহিছিলা। মোক দেখি আচৰিত হৈছিলা নেকি তুমি? সুধিছিলা মোক, ছায়া দেখোন কি কিতাপ লৈছা? তোমাৰ মুখত নিজৰ নামটো শুনি বৰ ভাল লাগিছিল মোৰ। নিজৰ বিভাগৰ জাক জাক ল'ৰা ছোৱালীৰ মাজতো তুমি মোৰ নামটো যে পাহৰি যোৱা নাছিলা। তুমি সুধিছিলা মোক, দেওবাৰে ফ্ৰী আছা নেকি বুলি। পৰিৱেশ দিৱসৰ কাৰণে এটা চিত্ৰাংকন প্ৰতিযোগিতা পাতিব লৈছা, মই উপস্থিত থাকিব পাৰিম নেকি সুধিছিলা। কিবা এক বুজাব নোৱাৰা সন্মানেহে টানিছিল যেন। পাছদিনা জমা দিব লগা মোৰ প্ৰজেক্টটোৰ কথা পাহৰি মই একেবাৰতে হাঁ কৈ দিছিলোঁ। এইবিলাক সামাজিক কামত লাগি থকা স্বভাৱটোৱে মোক তোমাৰ সুন্দৰ চেহেৰাটোৰ আঁৰৰ সুন্দৰ মনটোৰ পৰিচয় দি গৈছিল। জীৱনটো বিলাসিতাৰে উপভোগ কৰিম বুলি ভবা মই এজনী জীৱনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনা। ফাইনেল পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ যোৱাৰ দিনা মই তোমাক এবাৰ লগ কৰাৰ সিদ্ধান্ত ল'লোঁ। এই যে ইয়াৰ পৰা ওলাই যাম, প্ৰতিযোগিতাৰ বাটত দৌৰিবলৈ আৰম্ভ কৰিম, কোনে জানে ইয়াৰ সমাপ্তি ক'ত, লগ পাম নে আকৌ সেইখিনি সত্তা, চকু মুদিলেই যাৰ অস্তিত্বই প্ৰেৰণা ছটিয়াই যায়। তুমি মোক ভৱিষ্যতৰ পৰিকল্পনা সুধিছিলা। মই কৈছিলোঁ সেই সৰুকালৰ পৰা বাহিৰৰ পৃথিৱীখনে হাত বল দি থকাৰ কথা, লগৰ মেঘালীহঁতৰ সৈতে ওলাই যোৱাৰ কথা, আকৌ তোমাৰ সেই অনিমেষ চাৱনী, যোৱা কিপ ইন টাচ। সেই যে বাংগালোৰত ভৰি দিয়াৰ কেইদিনমান পাছতে তুমি কল কৰিছিলা, ছায়া গ্ৰেছ কেকাৰত মেনেজমেণ্টৰ পোষ্ট ওলাইছে, এপ্লাই কৰা। তুমি যেন মোৰ পথ প্ৰদৰ্শক হৈহে আছিলা জীৱনত। লগৰখিনিয়ে বাধা দিছিল, মোৰ বুজিবলৈ সময় নাছিল। একো নভবাকৈয়ে উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়লৈ, তোমাৰ দুচকুৰে পোহৰাই তোলা বাটলৈ। মনত পৰেনে নৈৰিত? মোৰ জীৱনৰ প্ৰথম চাকৰিটোত মোতকৈ হাজাৰ গুণ আনন্দ পাইছিলা তুমি। চাকৰিত জইন কৰাৰ বছৰটো দেওবাৰত তুমি ঘপককৈ ফোন কৰিছিলা, ছায়া তোমাৰ মোৰ ওচৰতে আছোঁ, আহিবা নেকি ওলাই। ময়ো একো নভবাকৈ সোণালী কাপোৰযোৰ মেৰিয়াই ওলাই আহিছিলোঁ। তুমি তেতিয়া তোমাৰ গাড়ীত ভেজা দি ৰৈ আছিলা। মোৰ গাত যেন তৰাহে বৰষিছিল। তুমি চাৱনীয়ে মোক গোটেইজনী গিলি পেলাইছিলা। মই যে তীক্ষ্ণতা সহিব নোৱাৰি কোম জিলকটোৰ নিচিনা লেটুহেটু হৈ বহি লৈছিলোঁ। তুমি কেমেৰাটো উলিয়াই লৈছিলা, স্নেপ লৈছিলা বেলেগ বেলেগ এংগলত। গোটেইবোৰ স্নেপ এতিয়াও আছে জানানে নৈৰিত। এয়া মোৰ জীৱনৰ অন্য এক ৰং মচি দিব নোৱাৰা। এনেকুৱা মুহূৰ্ত মোৰ জীৱনলৈ অহা নাছিল। মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ নেকি বাৰু? মই নাজানিছিলোঁ। ৰাতি তুমি ফোন কৰিছিলা, ভাল পোৱাৰ নিচা তোমাৰো লাগিছিল, কিবা কিবি সুধি আছিলা। কৈ আছিলা, ইমান উৎপতীয়া আছিলানে তুমি? ইংৰাজী অধ্যাপকৰ সেই গহীন ৰূপটোৰ সৈতে আকাশ পাতাল পাৰ্থক্য। মোৰ ফালৰ পৰা মৃদু ধমকি, নৱম মানৰ ছাত্ৰ বুলি ঠাট্টা। তোমাৰ বৰ খং উঠিছিল, ফোনটো কাটি দিছিলা। কৈছিলা কাইলৈৰ পৰা মোক নেদেখুৱাবা বুলি। ইমান অধিকাৰবোধ তোমাৰ? কিমান আপোনত্ব জাগে এই অধিকাৰ? মোৰ সমগ্ৰতাখিনিত তুমি নিজৰ অধিকাৰ বজাবলৈ পূৰা মাত্ৰাই চেষ্টা চলালা। মেঘালীলৈ ফোন কৰিলোঁ, কৈছিলোঁ তাইক মোৰ জীৱন সলাবলৈ ধৰা কেঁকুৰিটোৰ কথা। তীব্ৰ ভৎসনেৰে চিঞৰি উঠিছিল তাই।
ছায়া বি প্ৰেক্টিকেল, হি ইজ দ্য মেৰিড মেন। তই যিমানেই আপ টু ডেট আউটলুক নিদিয় কিয়, মই জানো ইউ আৰ ভেৰি ইন'চেণ্ট ইনচাইড। কাইটিয়া ৰাস্তা এইটো, আঁতৰি আহ, নোৱাৰিবি তই। মনৰ লগত সম্পৰ্ক নাথাকিলেহে এনেকৈ কোৱা যায়। ময়োতো এনেকুৱা উপদেশ কলেজ জীৱনত বহুতক দি আহিছোঁ, কিন্তু এই সময় আৰু সেই সময়ৰ মানসিক ভেটি একে নহয় বুজি উঠিছিলোঁ। একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। মনটো চিজিল লগাওঁ বুলি দিনৰ পাছত মাৰ ওচৰলৈ ঢাপলি মেলিছিলোঁ। কাণত জগজিৎ সিঙৰ গজল আৰু হাতত খুশৱন্ত সিঙৰ ট্ৰেইন টু পাকিস্তান কিতাপখন লৈ যাত্ৰাটো ৰোমাঞ্চকৰ কৰাৰ চেষ্টা কৰিছিলোঁ। জীৱনটোক অকলে অকলে ওচৰৰ পৰা চোৱাৰ বৃথা চেষ্টা। তুমিতো বাৰে বাৰে ফোন কৰি আছিলাই, ক'ত পাইছোঁগৈ, কিবা খাইছোঁনে নাই, ইত্যাদি ইত্যাদি। বৰ ভাল লাগিছিল জানানে নৈৰিত, এই বিশাল পৃথিৱীত মোৰ খবৰ ল'বলৈকো কোনোবা আছে বুলি। মই অকলশৰীয়া নহয়, চাৰিওফালৰ পৰা বুলি এজাক নীলা চৰাই আহি মোৰ কাণত গীত জুৰিছিল। সেই ৰুদ্ৰজল দিনটোত মই বুজি উঠিছিলোঁ, যিমানে তোমাৰ পৰা নপলাওঁ কিয়, মোৰ মনৰ মালাডাল তোমাৰ মনৰ সিটো মূৰৰ লগত গঠা হৈ গৈছে ইতিমধ্যে। ঘৰৰ পৰা ঘূৰি আহিছিলোঁ এবুকু আশাৰ ভাষালৈ। ট্ৰেইনখন বৰ পলম আছিল। তুমি গোটেই ৰাতি মোৰ লগত কথা পাতিছিলা, বুজা নুবুজা, শুনা নুশুনা কথাৰ গুণগুণনি। কথাবোৰতো অজুহাতহে, অনুভৱৰ মিছিলহে আছিল মাথো। সেয়া তুমি কৈছিলা, সোণাৰুজোপা দেখিলেই হেনো মোলৈ মনত পৰে, সেই যে হালধীয়া সাজেৰে মোক প্ৰথম দেখা সন্ধ্যাটোলৈ মনত পৰে বুলি। নৈৰিত, তুমি মোৰ কাৰণে আজিও সেই সত্তা যাৰ নাম মনলৈ আহিলেই ওঠত বিৰিঙি উঠে সন্তুষ্টিৰ হাঁহি। অভিমানৰ হাজাৰ টোপাল চকুলোৰ মাজতো সেই নামে মোক কেতিয়াও হাৰি যাবলৈ নিদিয়ে। হতাশাৰ তৰোৱালে ক্ষতবিক্ষত হোৱাৰ পাছতো তুমি মোৰ কাৰণে এনে এক শক্তি, যিয়ে মইজনীক কলি এটাৰ পৰা ফুল হৈ ফুলিবলৈ উৎসাহ যোগাওঁ নিৰন্ত। সেয়া আছিল 21 নৱেম্বৰ। ঘৰৰ পৰাই ঘূৰাৰ পিছদিনা কেজুৱেল লিভ লৈ থকা অৱস্থাতে অফিচৰ পৰা কল আহিছিল, মেনেজমেণ্ট ট্ৰেইনিঙত এমাহৰ কাৰণে বাহিৰত যোৱাৰ সুযোগ। তেতিয়া এনে লাগিছিল যেন সুযোগ নহয়, তোমাৰ পৰা আঁতৰাই ৰখাৰ কৌশলহে আছিল সেয়া। তুমি বৰ অস্থিৰ হৈ গৈছিলা নহয়নে নৈৰিত? ট্ৰেইনিঙৰ সেই সময়ছোৱাত তুমি অনবৰতে মোৰ খবৰ লৈ আছিলা। মাজ ৰাতিলৈকে ফোন কল, মেছেজ ইত্যাদি। বিদ্যুৎ চুম্বকীয় ৰশ্মিয়ে কঢ়িয়াই অনা মৰমৰ টোপোলা। এমহীয়া কালছোৱাত জীৱনটোক ওচৰৰ পৰা দেখা সময়ছোৱাত মই আমাৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিছিলোঁ। এমহীয়া ট্ৰেইনিং শেষ কৰি যেতিয়া ডিব্ৰুগড়ৰ বিমানবন্দৰত ভৰি থৈছিলোঁ, মোক আচৰিত কৰি বাহিৰত ৰৈ আছিলা তুমি। মোক দেখিয়ে কৈছিলা, আহ ইমান ধুনীয়া লাগিছে তোমাক, মেৰুন টপ উইথ ব্ৰাউন কালাৰ জিন্স, গুড কম্বিনেশ্যন। নৈৰিত, তুমি সদায় ধুনীয়া দেখিছিলা মোক, কোনেও নোচোৱা ধুনীয়া চকুজুৰিৰে চোৱা যে মোক। মই মিছা বুলি এবাৰো ভবা নাছিলোঁ জানানে। এতিয়া আহি নক'বা এয়া অভিনয় আছিল বুলি। অভিনয় এনেকৈ কৰিব পাৰে জানো? বৰ কষ্ট পাম নৈৰিত, বৰ কষ্ট পাম। বৰ সততাৰে তোমাৰ ওচৰত হৃদয়খন বন্ধকত থৈছিলোঁ। সেয়া আছিল আৰম্ভণি। তোমাৰ পাছৰ প্ৰতিটো পুৱা তোমাৰ সান্নিধ্যতে উমাল হৈ উঠিছিল মোৰ চৌপাশ। ডিচেম্বৰ মাহৰ শীতৰ পুৱাও তুমি নিহালি এৰি মোৰ ওচৰলৈ দৌৰি আহিছিলা। তোমাক মই সঁচাকৈয়ে বৰ ভাল পেলাইছিলোঁ। তুমিতো বুজিছিলা, জানিছিলা মোৰ অনুভৱখিনি কিমান সঁচা আছিল। তুমি মোৰ কাৰণে ব্যাকুল আৰু মই তোমাৰ কাৰণে বাউলী হৈ পৰিছিলোঁ। আঁতৰি নাযাবা মোৰ কাষৰ পৰা বুলি তুমি কিমানবাৰ কৈছিলা হিচাপ নাই। কেনেকৈ সেইবোৰ মিছা বুলি ভাবোঁ নৈৰিত, মই যে তোমাৰ লগত অনুভূতিৰ অভিনয় কৰিবলৈ নিশিকিলোঁ কেতিয়াও। মোৰ মুখখনতে লিখা থাকে অনুভূতিৰ সৰু সৰু টোকাবোৰ। সেইকাৰণে তোমাৰ অনুভূতিখিনিকো মিছা বুলি ভাবিবলৈ মন নাযায় দেখোন আজি। সদায় কোৱাৰ দৰে আজিও কওঁ নৈৰিত, তোমাৰ সান্নিধ্যৰে বৰ অৱগৰ্বী হৈ পৰিছিল মোৰ মন। কাৰোৱেই দৰকাৰ হোৱা নাছিল, কোনো অভাৱেই তলাব পৰা নাছিল। তুমিয়েইতো মোৰ সৰু জগতখন সামৰি লৈছিলা। মই জনা নাছিলোঁ নৈৰিত, ইমান অধিকাৰৰ মাজত ইমান শূন্যতা থাকিব পাৰে বুলি। সেই শূন্যতা ঠিক আকাশৰ দৰে, য'ত ওলমি থাকে মোৰ জীৱনৰ জোন, বেলি, তৰা ইত্যাদি ইত্যাদি। নৈৰিত, মই তোমাক আমাৰ সম্পৰ্কৰ লক্ষ্য কেতিয়াও সোধা নাছিলোঁ, কিন্তু আজি মই সঁচাকৈ কৈছোঁ, আমাৰ যাত্ৰাটো বৰ মধুৰ আছিল। সেই যে সোণালী মাছজনী, তোমাৰ চৌপাশে অভিব্যক্ত মাছজনী, একুৰিয়ামৰ পৰা উলিয়াই আনি এসাগৰ গভীৰ পানীত এৰি থৈ আহিছিলোঁ।
তাতো মাছজনী জীয়াই আছে আৰু জীয়াই থাকিব। তাই নিজৰ স্থিতিৰে সৌন্দৰ্য বিকশিত কৰিব পৃথিৱীখনৰো। মৰিবলৈ যে নিশিকিলে তাই, জানানে নৈৰিত? অফুৰন্ত জীৱনবোধ কঢ়িয়াই ফুৰা সেই মাছজনীয়ে মই, ঠিক যেন বিষ পান কৰি অমিত বৰশিব বিচৰা নীলকণ্ঠী মুনিৰ দৰে তোমাৰ ছায়া। বন্ধুসকল, এয়া আছিল ছায়াৰ চতুৰ্থখন চিঠি নৈৰিতলৈ লিখা। আমি পুনৰ সন্ধিয়া লগ পাম। ছায়াই লিখা পঞ্চমখন চিঠি আপোনালোকলৈ লৈ আহিম। এতিয়ালৈ ইয়াতে সামৰিছোঁ। তেতিয়ালৈকে অৰ্থাৎ সন্ধিয়ালৈকে সকলো কুশলে থাকক, ভালেই থাকক, দিনটো শুভ হওক। ধন্যবাদ।